বিয়াৰ চিঠিখন আহি পালে। হৰ হৰ মহাদেৱ। হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল দীপালীজ ব্লগ। তো গাইজ এনেকেই আৰম্ভ কৰি দিলোঁ মন্দিৰৰ পৰাই, শিৱ মন্দিৰৰ পৰা সিদ্ধ বাবা থানৰ পৰাই ভোলেনাথৰ নাম লৈ। আৰু ফাইনেলি যেতিয়া আমাৰ বিয়াৰ চিঠিখন আহি পাল, তো তেতিয়া মই ভাবিলোঁ কি মন্দিৰত এভাগ দি আহোঁ, মানে মন্দিৰত প্ৰথমে দি দিওঁ। এয়া আমাৰ গাঁৱতে থকা এটা জাগ্ৰত শিৱ মন্দিৰ, আৰু তাত গৈ কিনে দি আহিলোঁ তামোল পাণ এযোৰ আৰু চিঠি এখন, আৰু তেনেকৈ এটা কিবা এটা মাননি তেনেকৈ দি আশীৰ্বাদ লৈ আহিলোঁ, যাতে বিয়াখন ভালে ভালে যায়, বতাহ পানী ধুমুহা একোৱে নাহে, আৰু ভাল হয় আৰু যি কি নহওক, যাতে যুগ্ম জীৱনটো সুখৰ হয়, তাৰ বাবে আশীৰ্বাদ লৈ আহিলোঁ। মাও ক'লে, আৰু ইয়াৰ মন্দিৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ আপোনালোকক তেনেকৈ। আৰু তো গাইজ ফাইনেলি হৈ গ'ল মন্দিৰ পূজা। এতিয়া ঘৰত যাম। দি দিলোঁ, আৰু এইবাৰৰ পৰা মামাহঁতৰ ঘৰত দিব, তাৰপিছত আৰু বিয়া মাতা চুৰ হৈ যাব। তাকে আৰু বহুত বেছি ভাল লাগিলে। তো গাইজ জানেই, কইনা হৈও ৰেষ্ট নাই ঘৰত, আৰু লগতে চাওকচোন মুখত একদম হালধি কিবা কিনি লগাই কিনে। তো ফেচিয়েল কৰিবলগীয়া যিহেতু পইচা নাই, তো সেইকাৰণে মই হালধিকে লগাই ল'লোঁ, আৰু হালধিৰ সমান কোন হ'ব পাৰে, তো কিনা ক্ৰীমতকৈ হালধিয়ে বেষ্ট। তো ভাবিছোঁ, আৰু থ্ৰেডিং গাইজ আজিলৈকে কৰি পোৱা নাই, কেনেকুৱা বা লাগিব। ৰঙালী বিহুৰে দিন কথা। তো গাইজ চাওঁতে যিহেতু বহাগ মাহ আহি পালে, সেইকাৰণে অকণমান নাচিও দিলোঁ, আৰু ইয়াৰ নদীত গ'লোঁ। বেকিনৈত মামাহঁতৰ ঘৰত যিহেতু মাতিবলৈকে গ'লোঁ মাৰ লগত, সেইকাৰণে ভাবিলোঁ নদীত অকণমান ফুৰি আহোঁ। আৰু মামাহঁতৰ ঘৰত গ'লে মানে নদীত ফুৰিবলৈ যাওঁৱেই, আৰু মামাহঁতৰ ঘৰত লগতে ভাত এসাঁজ খাবলৈও মাতিছিল, তেনেকৈ গ'লোঁ। আৰু লগতে আমি দুয়োজনী কইনা, মানে সেইজনী তাইৰো বিয়া, আৰু তাইও মানাছত বিয়া হ'ব, মানাছ নেশ্যনেল পাৰ্কত। আৰু আমি দুয়োজনী লগ লাগি তেনেকৈ নাও ব'লোঁ, কিবা কিবি কৰিলোঁ, তেনেকৈ বহুত বেছি ভাল লাগিল। আৰু মেমৰিটো ৰাখি থৈ দিলোঁ, যিহেতু কইনা দুয়োজনী, আৰু কেতিয়া লগ পাওঁ নাপাওঁ তেনেকৈ। মই বেছি চলাব নাজানো, কিন্তু তথাপি ট্ৰাই কৰিছোঁ। মই কামবোৰ নাজানিলেও সদায় ট্ৰাই কৰোঁ, চেষ্টা কৰিছোঁ। আৰু তেনেকৈ আমি বিয়াৰ কথা পাতি দুয়োজনী তেনেকৈ নাৱত এনেকৈ মানে নাও বৈ আছোঁ। আৰু এয়া ফাইনেলি আমি নাও বৈ দাদাৰ ইপাৰ ছোৱালী, সিপাৰ হ'লোঁ। সৰুদাৰ ছোৱালী, ইমানখিনি ভিডিঅ' কৰা নহয়। তাই মানে সদায় মোৰ লগত থাকিয়ে বেছিকৈ ভাল পায়, আৰু নাই বেছিদিন নাই আৰু তাইক এৰি যামগৈ। তো মনটো বেয়া লাগি আছে, আৰু মই গ'লে কান্দিনা শুনো। তো তাই বেছি ক'ব নোৱাৰে, যিহেতু 2 বছৰ হ'ল, তাই বেছি কথা নকয়, তাই মানে মাতটো ভালকৈ ওলোৱা নাই। তো তাইকো লগত লৈ আহিছিলোঁ, পথাৰত আহিছিলোঁ চুফাৰী। আমি এতিয়া বেগত চুফাৰী ভৰালোঁ, আৰু তাই আৰু মই, যিহেতু তাই মোৰ পিছা নেৰে, সেইকাৰণে তাইকো লৈ আহিলোঁ। আৰু এয়া মোৰ সঁচাকৈ বহুতেই সুবিধা হয়। এইফালে মই চুফাৰী ভৰালোঁ মোনাত, আৰু তাত দালি আছিল, দাইল শুকাবলৈ দিছিল, আৰু ইয়াত হৈছে চুপাৰী, আৰু এইফালে ছাগলীকেইটা লৰাই দিলোঁ, আৰু এইফালে তাইও আহিলে, তাইক অকণমান খেলিবলৈ দিলোঁ। আৰু এইফালে আমাৰ লাও খেতি, আৰু এইখনেই হৈছে পথাৰ। বহুত বেছি আপোন পথাৰ আছিল এইখন মোৰ বাবে, কাৰণ মই বেছিভাগ ইয়াতেই কটাইছিলোঁ, পথাৰত গৰু ছাগলীৰ লগত এনেকৈ আহি আবেলি সময় আড্ডা মাৰিছিলোঁ অকলে। মানে এখন মৰমৰ ঘৰখন, এইটো হৈছে মোৰ ছাগলী বন্ধা ঘৰ, এইফালে হৈছে গোহালি গৰু বন্ধা, এইটো হৈছে সৰুদাহঁতৰ, এইফালে হৈছে ডাঙৰ দাহঁতৰ, আৰু এইফালে হৈছে আমাৰ, আৰু এইফালে হৈছে আমাৰ পাকঘৰ, আৰু এইফালে হৈছে আমাৰ এটা তুলসী মাতা মন্দিৰ চোতালতে, এইটো পাকঘৰ, এইটো আমাৰ ঘৰ। আৰু সেইফালে এইফালে আমাৰ এইটো ঘৰ আছিলে, আৰু এইটো আছে মোৰ ৰুম। এইটো চুফাৰীখিনি থৈ দিওঁ, এইটো হৈছে ভঁৰাল, আৰু ধানৰ ভঁৰাল, আৰু ইয়াতে চব ষ্টক কৰা হয় আমাৰ। আৰু শিৱ মন্দিৰ, আৰু এনেকৈ ঘৰ, পিছফাল তামোল পাণৰ বাৰী, প্ৰায় 1.5 বিঘামান আছে। এইফালে লেট্ৰিন বাথৰুম, বিহু আদৰৰ লগতে বিয়াৰ বাবেও যা যোগাৰ প্ৰস্তুতি। এইটো মেইন ৰাস্তাটো আমাৰ বহুত দীঘল, যিটো আমাৰ ঘৰে এইফালে ঘৰে যাব লাগে, আৰু এইফালে আমাৰ ইয়াত খানাৰ বাবে ভাবিছোঁ, আৰু ইয়াত ডেক'ৰেশ্যন কৰি দিম, ভাল লাগিব পেণ্ডেল খানাৰ বাবে ইয়াত।